নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। নিজৰ জিলাই চাকৰি লাভ কৰিব প্ৰায় 11,500তকৈ অধিক ভেকেঞ্চি আহি গৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই আহিব পাৰিব। নিজৰ জিলাই দিলাই আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। প্ৰায় 11,500তকৈ অধিক ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে বাবে চাকৰি হৈছে দেখিব পাইছে। HDFC বেংক ৰিক্ৰুটমেণ্ট 2025, HDFC বেংক 11,500 প্লাছ নিউ ভেকেঞ্চি আপোনালোকৰ বাবে আহি গ'ল। এপ্লাই অনলাইন যোগে কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' মই ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াৰ আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰি ল'ম বুলি ভাবিছে। ইয়াত আপোনালোকে দেখিছে HDFC বেংক ৰিক্ৰুটমেণ্ট 2025, HDFC বেংক 11,500 অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিছে HDFC বেংক হোৱাটছআপ নম্বৰ মই আপোনালোকে জনাই দিছোঁ। চ' ইয়াত ধুনীয়াকৈ দেখিছে অৰ্গেনাইজেশ্যন নেম HDFC বেংকৰ ফালৰ পৰা আছে। নিজৰ জিলাই জিলাই আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। টোটেল পোষ্ট আছে 11,500 প্লাছ। কোৱালিফিকেশ্যন দেখিছে 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, আৰু লগতে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। 10 পাছ হওক, 12 পাছ হওক আৰু গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব হৈছে 10 হওক, 12 হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহি গৈছে, এটা সুযোগ আহিছে। চ' যিসকলে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে ভাল খবৰ হয়, সুযোগ হয়। আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক। আৰু ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। HDFC বেংক আপোনালোকে নিশ্চয় জানে নিজৰ জিলাতে চাকৰি লাভ কৰা এটা সুযোগ লাভ কৰিব। আবেদনসমূহ 20 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 28 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। আপোনালোকৰ হাতত বেছি দিন নাই বুলিও ক'ব পাৰি আৰু আছে বুলিও ভাবিব পাৰে, মানে এটা জোখৰ সময় আছে। চ' আবেদনসমূহ যে বৰ্তমানলৈকে কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউ পাছ কৰি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ পোষ্ট এণ্ড ভেকেঞ্চিৰ কথা ক'ব যাওঁতে 11,500 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। নেম অফ দ্য পোষ্টখিনি যদি ক'ব যাওঁ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ সকলোৰে বাবে ভেকেঞ্চি দেখিবলৈ পাব। ভেকেঞ্চিখিনি কৈ দিছোঁ। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে, এনালাইচিছৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চি দেখিবলৈ পাব, ব্ৰাঞ্চ মেনেজাৰ ভেকেঞ্চি আছে, বিজনেছ ডেভেলপমেণ্টৰ ভেকেঞ্চিও দেখিবলৈ পাব, আৰু আপোনালোকৰ বিজনেছ ডেভেলপমেণ্টৰ ভেকেঞ্চিও দেখিবলৈ পাব। এনেকৈ আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। হেড অপাৰেশ্যনৰ মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, IT মেনেজাৰৰ ভেকেঞ্চিও আছে। চ' যিটো আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, সেইটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, যদি বৰ্তমান আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। হেড অপাৰেশ্যনৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক। চ' দুটাকৈ ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাইছে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। যদি আপোনালোকে আবেদনসমূহ বৰ্তমানলৈকে কৰা নাই, কৰি মেলি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। জেনেৰেলি 18 পৰা 40 বছৰলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সনসমূহো লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। মানে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। যিসকলে HDFC বেংকত নিজৰ জিলা বা নিজৰ চহৰত চাকৰি কৰিম বুলি ভাবি আছে, তেওঁলোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন, সেইকেইটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, কৰি মেলি ল'ব পাৰিব। আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে কৰিবলৈ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে অনলাইন যোগে এপ্লাই কৰিব নোৱাৰে, তেন্তে আমাৰ সৈতে হোৱাটছআপত মেছেজ
মেছেজ কৰি আমি পপা অনলাইনটো কৰি দিয়া হ'ব তেতিয়া যে আমাৰ থ্ৰুদি কৰিলোঁ বুলি আছে পপা অনলাইনটো তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864111276 ইয়ালৈকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰি ল'ম বুলি ভাবিছে হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন মোড এপ্লাই অনলাইন যোগে কৰিব পাৰিব ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে 20 ছেপ্টেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 28 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব এনেকৈ ডিটেইলছখিনি দেখিব পাৰিছে সো আজি ভিডিও ইমানে যদি ভিডিও ভাল লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিওত লগ পাম